তো আমি আশা কৰিছোঁ আমাৰ 100% দিম বুলি সৰুকৈ এটা আমাৰ ৰাধা চিৰিয়েলখনত কেনেকৈ কি হ'ব মেকআপ কৰি আছে আপোনালোকে মৰম আশীৰ্বাদ দি যাব যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আজি বিহু মনটোটা পুৰা মেকআপ দি আছে একদম পাতা পাতি বা পুৰা মেকআপ লৈ আছে বা কেনেকুৱা বিহু নাচিব আজি আমাৰ ৰাধাই বিহু নাচিব মেকআপ কৰি আছে দাদা কেনেকুৱা খবৰ এতিয়া মোৰ লগত আমাৰ ৰাধা ধাৰাবাহিকখনৰ ঋষিদা আছে দাদা কেনেকুৱা খবৰ বঢ়িয়া তোমাৰ কেনেকুৱা মোৰ একদম ধুনীয়া খবৰ দাদা আজি আমাৰ বিহু নাচিব ৰেঙনি বিহু প্ৰগ্ৰেম কেনেকুৱা অনুভৱ আপোনাৰ দাদা বহুত ভাল লাগিছে আজি প্ৰথমবাৰৰ বাবে মই আহিছোঁ ভোগালী উৎসৱৰ কাৰণে ৰেঙনিয়ে পাতিছে বহুত ধুনীয়াকৈ সাজিছে ষ্টেজটো বহুত ভালকৈ কৰিছে তো আমি আশা কৰিছোঁ আমাৰ 100% দিম বুলি সৰুকৈ এটা আমাৰ ৰাধা চিৰিয়েলখনত কেনেকৈ কি হৈছে ধুনীয়া হৈছে আপোনাৰ সৰু ষ্টৰি এটা মানে আমি আপোনালোকৰ আগত দেখাব চেষ্টা কৰিম আপোনালোকে চাব কেনেকুৱা লাগে দাদা ইণ্টাৰভিউ আহি আছে অতি সোনকালে আমাৰ ডিবি মিক্সাৰ চেনেলত চাই থাকিব ভিডিঅ'টো দাদা দেৰি হৈছে মানে আপোনাৰ বিহু পষ্টিং কৰিব লাগে ঠিক আছে ৰাধা চিৰিয়েলো আমাৰ বিহাৰৰ পৰা জনপ্ৰিয় কেৰেক্টাৰ লুতুকন্দা হিৰকদা আছে কেনেকুৱা দাদা খবৰ আপোনাৰ মজা ৰাধা একদম ফালি আছে দাদা একদম মানে ডক্টৰৰ কেৰেক্টাৰ এটা একদম এনেকুৱা কেৰেক্টাৰ কৰিছে বেলেগ কওকচোন অকণমান আমাৰ তাকে আপোনালোকে মৰম আশীৰ্বাদ দি যাব যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আজি বিহু নাচিব আহিছে ন বিহু মানে আমি কিবা প্ৰগ্ৰেম এটা কৰিম চালে মানে আমাৰ বিহু ৰেঙনি বিহু প্ৰগ্ৰেম তাতে কিবা এটা মানে যিটো আহিছোঁ তেনেকুৱা তাতে কিবা কালচাৰেল প্ৰগ্ৰেম এটা কৰিব আপোনালোকে চাব এই প্ৰগ্ৰেমটো টিভিত ৰেঙনিত তেলিকে চাব উৰুকাৰ দিনা দেখিবলৈ পাব চাব মোৰ চেনেলটো কিবা কৈ দিওঁ তেখেতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ডিবি মিক্সাৰ চেনেল ডিবি মিক্সাৰ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ এইবিলাক কৰি দিব তেওঁ আগুৱাই যাওক নতুন ল'ৰা কি কয় থেংক ইউ দাদা ধন্যবাদ। ধুনীয়াকৈ মেকআপ দি আছে আমাৰ মন্টুদা সকলোৰে মৰমৰ প্ৰিয় অভিনেতা মন্টুদাই মেকআপ দি আছে ইপিনে গাৰ্ডটোৱে ফোন কৰি আছে কাৰোবাক মানে ড্ৰাইভাৰজনক ৰাস্তাটো চিনি পোৱা নাই সেইকাৰণে ফোন কৰি আছে ধুনীয়াকৈ মেকআপ দিছে দেখিছেনে আপোনালোকে এনেকৈ ইয়াত মেকআপ দি আছে ইপিনে ঋষিদাই মেকআপ লৈ আছে এইটো মনজিৎ দা আমাৰ জনপ্ৰিয় পৰিচালক ডাইৰেক্টৰ মনজিৎ শৰ্মা আমাৰ ৰাজনীতিখন যে কৰিছিলে মনজিৎ দা কেনেকৈ চলি আছে দিয়ক অৱশেষত গাড়ীখন আহি পালে এইখন ব্ৰেক কৰি আছে ড্ৰাইভাৰে তাকে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ ৰাধা টিমৰ আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব আপোনালোকক চাই থাকক